বন্ধু বান্ধৱীসকল পুনৰবাৰ এখন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কল ইণ্ডিয়া MT ৰিক্ৰুইটমেণ্ট 2026 এই ৰিক্ৰুইটমেণ্টৰ যদি আমি অভাৰভিউ চাওঁ যে অৰ্গেনাইজেশ্যন হ'ল কল ইণ্ডিয়া লিমিটেড, যাক আমি চমুকৈ CIL বুলি জানো। পোষ্ট নেম হ'ল মেনেজমেণ্ট ট্ৰেইনি, যাক চমুকৈ আমি MT বুলি জানো। টোটেল ভেকেঞ্চিজ ইয়াতে আছে 660 পোষ্ট। এডভাৰটাইজ নং 03/2026। এপ্লিকেশ্যন মোডটো অনলাইন যোগে আবেদন কৰিব লাগিব আৰু জব টাইপটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট PSU জব। এইটো এটা গভৰ্ণমেণ্ট জব হয়। অফিচিয়েল ৱেবছাইটটো যদি আমি ইয়াতে চাওঁ www.coalindia.in। ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে ইয়াতে আমি চাওঁ যে ষ্টাৰ্টিং ডেট অফ এপ্লাই 12 মে 2026 এপ্লাই ডেট আৰম্ভ হৈছে আৰু ইয়াৰে লাষ্ট ডেট 11 জুন 2026। CBT এক্সাম ডেট এইটো কম্পিউটাৰ বেছড টেষ্ট হ'ব। ইয়াৰ ডেটটো এতিয়ালৈকে নটিফাই হোৱা নাই। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি ডিটেইলছ ইয়াতে চিভিলত আছে 178, ইলেক্ট্ৰিকেলত আছে 221। এনেকৈ ভিডিঅ'টো পোষ্ট কৰি আপোনালোকে ভেকেঞ্চিজবিলাক চাই ল'ব। এপ্ৰক্স কিমান আছে টোটেল যে 660টা পোষ্ট। ইয়াতে যদি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা আমি ইয়াতে আলোচনা কৰোঁ যে চিভিল পোষ্টৰ কাৰণে ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক। ইলেক্ট্ৰিকেলত ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্কছ। এনেকৈ আপুনি নিজৰ কোৱালিফিকেশ্যন অনুযায়ী পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট আমি যদি এপ্লিকেশ্যন ফিৰ কথা ইয়াতে আলোচনা কৰোঁ যে জেনেৰেল OBC EWS কেণ্ডিডেটৰ কাৰণে যিটো এপ্লিকেশ্যন ফি 1180। SC ST PWD কেণ্ডিডেটৰ কাৰণে কোনো ফি ইয়াতে দিয়া নাই। চিলেকশ্যন প্ৰচেছত আমি ইয়াতে যদি চাওঁ যে প্ৰথমতে কম্পিউটাৰ বেছড টেষ্ট, যাক আমি CBT বুলি জানো, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। ইয়াতে কোনো ইণ্টাৰভিউ নহয়। ইয়াতে CBT এক্সাম পেটাৰ্ণ যদি চাওঁ যে ইয়াতে পেপাৰ 1ত আমি ছাবজেক্ট কেইটা চাওঁ যে জেনেৰেল নলেজ, ৰিজনিং, নিউমাৰিকেল এবিলিটি এণ্ড ইংলিছ। পেপাৰ 2ত যে প্ৰফেশ্যনেল নলেজ, ডিচিপ্লিন ৰিলেটেড। ইয়াতে এক্সাম যিটো হ'ব তাতে টোটেল ডিউৰেশ্যন হ'ব 3 আৱাৰ্ছ, 100টা কুৱেশ্যন ইন ইচ পেপাৰ। প্ৰত্যেকটো মানে দুটা পেপাৰ যে হ'ব তাৰে 100 নম্বৰকৈ দুটা পেপাৰ হ'ব। প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্ককৈ দিয়া হ'ব আৰু ইয়াতে কোনো নিগেটিভ মাৰ্কিং নাথাকিব। চেলাৰী বিষয়তে যে আমি চাওঁ যে পে স্কেল যে 60,000ৰ পৰা 1,80,000। এজ লিমিটত যদি আমি চাওঁ যে মেক্সিমাম এজ লিমিটটো 30 ইয়াৰ্ছ। অৱশ্য OBC NCLৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে। SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। PWDৰ কাৰণে আপ টু 15 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। ইয়াতে যদি আমি ৰিকুৱাৰ্ড ডকুমেণ্ট কি লাগিব তাতে যদি চাওঁ যে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, 10th চাৰ্টিফিকেট, অল ছেমিষ্টাৰ মাৰ্কশ্বিট, ডিগ্ৰী চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, EWS NOC যদি এপ্লিকেবল, যদি আপুনি অন্য কিবা গভৰ্ণমেণ্ট চাকৰি কৰে তেনেহ'লে NOCটো লাগিব। ইম্পৰ্টেণ্ট লিংকছ, সবকেইটা লিংকছ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব। আৰু যদি ইয়াৰ আবেদন কেনেকৈ কৰে ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্টত নিজৰ মতামত জনাব, এটা এপ্লাই ভিডিঅ' আনি দিম। তো ধন্যবাদ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। যদি ভিডিঅ'টো আপোনাৰ কাৰণে কিবা হেল্পফুল হয় তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। থেংক ইউ।